আমি এখন খাই আছো মই লৈছো এগ রোল বেটি লৈছে বার্গার আৰু ইয়া লৈছে বার্গার এটি এগ রোল গাইস আমি আহিলো এতিয়া দুধনাই এয়া ৰাসমেলাত আহিছো মানে টিউচনত আহিছিলো আহাতে মানে দিনতে আহিলো এয়া চাও গেটখন কিমান ধুনীয়াকে সজাইছে এতিয়া আমি ভিতৰত যাম আৰু গেটখন চাওকচোন ইমান ধুনীয়া মানে মানে আহিলে মানে আৰু যাবৰ মন নাযায় ইমান ধুনীয়া কৰি গেটখন সজাইছে চাওকচোন ৰাতি আহিলে আৰু বেছি ভাল লাগিব এতিয়া আমি ভিতৰত যাম আৰু ফটোশুট কৰাৰ কাৰণে এইটো জায়গাটো বনাইছে ৰাতি আহিলে আৰু বেছি ভাল লাগিব দেই গেটখন চাওকচোন ভিতৰৰ ফালেদি আৰু ইয়াতে মানে ফটো বনাই না ইয়াতে নাম হ'ব আৰু মই বেগ লৈ ডেন্স কৰি আৰু দোকান বিলাক চাওক মানে দোকানতে বেছি মানুহ হয় না দোকানত বেছি মানুহ হয় ৰাতি আৰু যে কিমান মানুহ হ'ব দোকান গিলা চাওকচোন পুৰা কাপোৰ চেন্ডেল জোতা কি লাগে এটা মানে ডেন্স হ'ব ফাংচন ষ্টেজ বনাইছে এটা ৰেট সেট লিখি দিয়া নাই নেকি চেন্ডেল লৈহে দাম হ'ব বোধহয় আৰু বা কি ফুল চাওকচোন ফুল বাচি আছে ধুনীয়া লাগিছে না আৰু একদিন আহিম তো আজি নলং একো আজি এনে দেখা পাইছো না জেঠিমাহতে আহিব না সেইদিনা আহিবা সেইদিনা আৰু একদিন আহিম আহিতে ল'ম আৰু ফুলগিলা চাওকচোন আও কি ধুনীয়া
পূজা চোৱা কমপ্লিট হৈ গ'ল আমি এতিয়া ঘৰত যাম আৰু ওলালো পূজাৰ পৰা ভালে লাগিল আৰু এতিয়া লগত মিনা বজাৰ আছে মিনা বজাৰ চাব যাব বেটি কেনে লাগিল ঘূৰি ভাল লাগছে পূজা চূজা আমাৰ চোৱা কমপ্লিট হ'ল এতিয়া আমি ঘৰত যাম আৰু ঘৰত যাই আৰু ৰাতি মানে বেটি ডেন্স কৰিব যাব আমাৰ বালিজানা নিশ্চয় দেখিব দেখিব ভিডিঅ' চাব মানে ডেন্স চাব যাব দেই মোৰ বেটি ডেন্স কৰিব